एमपि दोनगोदा नार्जारीजों लोगोसे एमएलए जिरन बसुमतारिया सिमलतापुरनिफ्राय कुसुगावसिमनि जाफुङै 31 नं राजा लामाखौ नायगिदिंदों। गसाइगावनि सिङाव थानाय सोनाब बेंगल सीमा दामब्रा दालांनिफ्राय कुसुगावसिम 31 नं राजा लामाखौ दाबोनो बानायजोबनो हायाखै। खमैबो 10 गंसो दालांजों लोगोसे 30 किल'मिटार 31 नं राजा लामाया 15 बोसोरनिफ्रायनो जोबोद गाज्रि थासारियाव गोग्लैनानै दं। सिगां पिसिएल कम्पानि बानायनाय समाव दिनैसिमबो गोबां जेंनानि जाहोनाव बानायनो हायाखैमोन, जायनि जाहोनाव पिसिएल कम्पानिखौ दाननानै सिमप्लेक्स इन्फ्रास्ट्राक्चार लिमिटेड कम्पानिनो होस्लायनाय जाबाय। मानि जाहोनाव गसाइगाव महकुमानि सिङाव थानाय बे 30 किल'मिटारल' लामाखौ दाबोनो बानायजोबनो हाया। बे बाथ्राखौ गोहोम होनानै दिनै एमपि दोनगोदा नार्जारीजों लोगोसे एमएलए जिरन बसुमतारी आरो सिमप्लेक्स इन्फ्रास्ट्राक्चार लिमिटेड कम्पानिनि प्रजेक्ट मेनेजार जयै कुसुगावनिफ्राय सोनाब बेंगल सीमा दामब्रा दालांसिम लामानि थासारिखौ नायदिङो आरो दानि बिबान मोननाय सिमप्लेक्स इन्फ्रास्ट्राक्चार लिमिटेड कम्पानिखौ गोख्रों गोहोम होनानै मावनो खावलायो। दोनगोदा नार्जारी बिथाङा सिमप्लेक्स इन्फ्रास्ट्राक्चार लिमिटेड कम्पानिनि प्रजेक्ट मेनेजार बिथाङा बुङो दि 2022 मायथाइनिनो फैगौ डिसेम्बर दानसिम गसाइगाव महकुमानि सिङाव थानाय 31 नं राजा लामा 30 किल'मिटारनि जेंनाया सुस्रांजागोन आरो बानायजोबगोन होननानै फोरमायो। স্যার দেখা গৈছে যে বিগত 15 বছর পরা 30 কিলোমিটার রাস্তাখন মানে আজিলৈ কমপ্লিট হোৱা নাই, ইনকমপ্লিট আছে। ইয়াতে কি টেকনিক্যাল ইস্যু আছে না ফাইনান্সিয়াল প্ৰব্লেম আছে না মেন और कम आছিলে আপোনালোকে কি ক'ব? এইটো একচুয়ালি আগতে বেলেগ কোম্পানী একটা কাম কৰিছিলে এই 2005 পৰা, তো 2016তে এইটো টার্মিনেট হৈ গ'ল আর কি, কাম কৰিব পৰা নাই আর কি, সেইকাৰণে NHAI তাকে টার্মিনেট কৰিলে। তাৰপিছতে আপোনাৰ DPR2 বনালে আর কি ব্যালেন্স কামের কারণে, আৰু বানানোর পিছতে টেন্ডার কৰি 2017তে এইটো 5 অক্টোবর আর কি কামটো স্টার্ট করিলে। তো ইনিশিয়ালি 5 বছর আপনার 30 মান্থ আসলে মানে কমপ্লিশন পিরিয়ড, কিন্তু 30 মান্থের ভিতরে এতে কমপ্লিট কৰিব পৰা নাই। কারণ যেতিয়া কামটো স্টার্ট কৰিবলৈ গৈছে তেতিয়া দেখিছে যে ব্রিজগুলা যে আছে, ব্রিজের যে ফাউন্ডেশনগুলো আছে এগুলো সব টিল্ট হয়ে গেছে আর কি। একটু অয়েল সিঙ্কিং আছিল, তো টিল্ট হওয়ার কারণে মানে ম্যাক্সিমাম টিল্ট হয়ে গেছে। তো সেইগুলা আকৌ রিপ্লেসমেন্ট করার কারণে আপনার ড্রয়িং ডিজাইন সব বানানো আর আকৌ ফার্দার অ্যাপ্রুভাল নিল, এই কারণে মানে টাইমটো আপনার বেশি লাগি গ'ল। আচ্ছা, তাৰপিছতে এতিয়া সব অ্যাপ্রুভালও হয়ে গেছে আর সব কিছু হয়ে গেছে, এতিয়া এক্সটেনশনও পাই গেছে আপ টু 2022 ডিসেম্বর। তো এতিয়া কামটো ইয়াৰ ভিতরে হৈ যাব। আগৰ কোম্পানিটো আছিলে প্রগ্রেসিভ কনস্ট্রাকশনস লিমিটেড PCL, এতিয়া আছে সিমপ্লেক্স ইনফ্রাস্ট্রাকচার লিমিটেড। ন্যাশনাল হাইওয়ে অথরিটি মানে রেকর্ড আছে যে 100 ঘন্টার 75 কিলোমিটার রাস্তা একদম। হ্যাঁ হ্যাঁ হ্যাঁ। তো এইটো বিগত 15 বছৰ পৰা এনেকৈ অৱস্থা আছে, কিয় নোৱাৰে? নেই, এইটো ক'লো ন যে আপোনাৰ যে আগৰ কোম্পানিটো কাম কৰিব পৰা নাই, সেইকাৰণেতো আমি টাৰ্মিনেট কৰি দিলোঁ NHAI। তাৰপিছতে আকৌ ফ্ৰেছ বেলেন্স কামের কারণে এইটো নতুন কোম্পানিকে দিয়া হ'ল। তো যেতিয়া এইটো কামটো পালে তেতিয়া আমাৰ পুরানা কামগুলার ডিফেক্ট ওলাই গ'ল, স্পেশালি ব্রিজগুলাতে। এই ব্রিজগুলার ফাউন্ডেশনটো আকৌ ইয়াতে ওপেন ফাউন্ডেশন ছিল, এতিয়া পাইল ফাউন্ডেশন কৰিবলৈ হলো। আর এনেতো কামটো কৰিব নাপারে যেতিয়া আমাৰ গভর্নমেন্ট অফ ইন্ডিয়া এপ্রুভাল না দেয়, সেইকাৰণে আকৌ ফ্রেশ এপ্রুভাল নিবলৈ টাইম লাগিছে। ডিজাইন এস্টিমেট সব কৰিছে DPR। তো এইটো এতিয়া ডিসেম্বরে, এতিয়া আমার কোনো অন পেপার কোনো ডিসেম্বরে কমপ্লিট হ'ব। আজি আমি গোসাইগাঁও বিধানসভা সমষ্টিৰ সন্মানীয় আমাৰ MLA জিৰণ বসুমতাৰীৰ লগতে আৰু মই ৰেংগৰা নাৰ্জাৰী ৰাজ্যসভাৰ সাংসদ, আমি আমাৰ দলীয় কৰ্মীসকলৰ লগত লৈ পেলাই আৰু আমাৰ নেশ্যনেল হাইৱে অথৰিটিৰ বিষয়ববীয়াসকলৰ লগত লৈ পেলাই আৰু আমাৰ চিমপ্লেক্স যি কোম্পানীয়ে নেকি আমাৰ অসম ৱেষ্ট বেংগল বৰ্ডাৰ শ্ৰীৰামপুৰৰ পৰা আমাৰ কুচুগাঁওলৈকে 30 কিলোমিটাৰ যিটো আমাৰ নেশ্যনেল হাইৱে বনোৱা, এই যিটো ৰাস্তা আজিলৈকে যে হোৱা নাই, সেইটো চাই মেলি আমি ইয়াত
পৰিদৰ্শন কৰিবলৈ আহিছোঁ, ছাইট ভিজিট কৰিবলৈ আহিছোঁ। আৰু আমি দেখিলোঁ ইয়াৰ যিখিনি কাম কাজ চলি আছে খুব মানে খুব লেজি, খুব মানে শ্ল'লি ইয়াৰ কামটো কৰি আছে। আৰু আমি যিটো দেখিলোঁ তেওঁলোকে যিটো মোক মানে ইনফৰমেশ্যন দিলে আমাক যে 2005 চনৰ পৰাই ইটো আৰম্ভ হৈছিলে। আৰু আৰম্ভণিতে CLP এটা কোম্পানী আছিলে, সেই কোম্পানীয়ে কৰিছিলে। তাৰপিছত সেই CLPয়ে 2014লৈকে কাম কৰিছিলে, তেওঁলোকে কৰা নাই। তাৰপিছত চিম্প্লেক্স কোম্পানীক দিয়া হৈছিল। চিম্প্লেক্স কোম্পানীও আজি 2017ৰ পৰা কাম কৰি আছে 2022, 5 বছৰ তেওঁলোকে হৈ গ'ল। তো ক'ব গ'লে ইয়াৰ 15 বছৰ হৈ গ'ল এটা ৰাস্তা বনাবৰ কাৰণে। এটা আমাৰ কাৰণে আটাইতকৈ মানে দুখ লগা কথা। আজিৰ তাৰিখত আমি সেইদিনাখন দেখিছোঁ আমাৰ ভাৰতৰ নেশ্যনেল হাইৱে অথৰিটিয়ে এটা ৱৰ্ল্ড ৰেকৰ্ড বনাইছে। আৰু আজি আমাৰ ইয়াত অসমত মানে 30 কিলোমিটাৰ ৰাস্তা 15 বছৰ আজিলৈকে হৈ উঠা নাই। এটা আমাৰ কাৰণে খুব লজ্জিত কথা। গতিকে আমি ছাইট ভিজিট কৰিলোঁ। ইয়াত বহুতকেইটা ব্ৰিজ আছে, ব্ৰিজটো বনাব পৰা নাই, এতিয়ালৈকে ৰডটো বনাব পৰা নাই। তো গতিকে আমি অথৰিটিৰ লগত কথা পাতিছোঁ যে কিয় আজিলৈকে দেৰি হৈ গ'ল, কাৰণটো কি ইয়াত টেকনিকেলিটি কি আছে, ছাইডৰ কিবা ডিষ্টাৰ্ব আছে নেকি, এই কথাবিলাক লৈ পেলাই আমি আলোচনা কৰিছোঁ। তো গতিকে আমাক জনোৱা মতে তেওঁলোকে নেক্সট ডিচেম্বৰলৈকে তেওঁলোকে আকৌ টাৰ্গেট লৈছে। ডিচেম্বৰৰ ভিতৰত হ'ব বুলি তেওঁলোকে কৈছে। আমি সেই ডিচেম্বৰলৈকে আমি চাওঁ। এতিয়া মই অনুৰোধ জনাইছোঁ আমাৰ মানে নেশ্যনেল হাইৱে অথৰিটিক যে তেওঁলোকে এই মানে যিটো 30 কিলোমিটাৰ যিটো ৰাস্তা ইমান শ্ল'লি যে বনাই দিয়া হৈছে, সেইটো অলপ সোনকালে বনোৱাৰ কাৰণে ব্যৱস্থাটো ল'ব লাগে। আৰু মই ব্যক্তিগতভাৱে সাংসদ হিচাপে আমাৰ মানে হাইৱে অথৰিটিৰ লগত কেনেকৈ যোগাযোগ কৰি পেলাই সি মানে অলপ সোনকালে যাতে বনাব পাৰে ইয়াৰ ওপৰত মই নিশ্চয় কাম কৰিম। আৰু খুব ভাল লাগিল আজি ইয়াত সকলো লগত লৈ পেলাই আমাৰ কোম্পানী, আমাৰ হাইৱে অথৰিটি, আমাৰ ৰাইজৰ প্ৰতিনিধি একেলগে আমি চালোঁ। আৰু আমি আশা কৰিম যে ৰাইজৰ যিটো মানে দুখ বেদনা 30 কিলোমিটাৰ ৰাস্তাত এতিয়ালৈকে মানে ভুগিব লগা হৈছে সোনকালে সমাধান হ'ব বুলি।